ধুনীয়া কেমেৰা লৈ আহিছোঁ এইবিলাক পাপা ভাল লাগিছে খুব ভাল লাগিছে আপুনি আজি বহুত দিনত আকৌ আজি লগ পালোঁ আকৌ আৰু ব্লগ চবিলাক দেখি থাকোঁ বহুত ফটোবিলাক গাইজ ৱেলকাম টু মাই দিছ ভিডিঅ' চ' আজি আমি গৈছোঁ শিৱসাগৰ মই আৰু এতিয়া বৰ্তমান আছোঁ মই অপুদাহঁতৰ ঘৰত আছোঁ সিহঁতৰ দুটাকে লৈ যাওঁ আৰু আমি গৈছোঁ দাদা মই আৰু এটা মোৰ ভাইটিতে গৈছে শ্যামল বুলি কয় চ' আমি এতিয়া গৈ থাকোঁ ধুনীয়াকৈ আৰু ইহঁতক লৈ ল'লোঁ ধুনীয়াকৈ দুটা চ' আহি গ'ল চ' আজি আমি শিৱসাগৰ গৈ আছোঁ ধুনীয়াকৈ তাত মই নতুনকৈ ষ্টুডিঅ' ছেটআপ মিউজিকখিনি উলিয়ামগৈ আৰু সেইটো এটা গান বাজি আছে যোনটো এইটো ইউটিউব চেনেলত অলৰেডি হৈ গ'ল আৰু আপলোডিং হ'ব বাকী আছে আৰু আমাৰ লগত আছে ব্ৰাদাৰ্ছ আহি আছোঁ এতিয়া শিৱসাগৰ পামগৈ আৰু খুবেই আজি বতৰটো ধুনীয়া হয় বাহিৰত একদম মানে ফৰকা আজি আৰু প্ৰগ্ৰেমো আছে চ' আমি আজি প্ৰগ্ৰেমো চোৱাকৈ হ'বগৈ এইবিলাক গান লগাওঁতে সিহঁতৰ সেইটোৱে গান লগাওঁগৈ এবাৰ সেইটোৱে গান লগাওঁগৈ গান শুনি আহি আছোঁ আৰু লৈ যাওঁ গানখিনি শুনিবৰ কাৰণে আহিছোঁ বৰ্তমান মোৰ কম্পিউটাৰটো দি দিলোঁ পিচিটো মিউজিকখিনি শুনিবৰ কাৰণে গান আৰু আপোনালোকে এটা মই আপোনালোকে সেই কোনোবাই যদি মিউজিকৰ কাম কৰে বা মিউজিক যদি মানে মিউজিকখিনি সুমিয়াই এইবিলাক কাম কৰে মোক প্লিজ কমেণ্ট কৰিব আৰু নহ'লে মোক ইনষ্টাগ্ৰামত বা ফেচবুকত মেছেজ কৰিব তাতো মোৰ আছে আই ডি চ' এতিয়া আমি ধুনীয়াকৈ মোৰ কম্পিউটাৰত দি দিলোঁ মিউজিকখিনি সুমিয়াবলৈ আৰু এতিয়া আমি এইফালে অলপ শিৱসাগৰৰ ফালে ওলাই যাওঁ চবেই আমাৰ পাৰ্টিটো ট্ৰেইন কাৰণে আমি ৰখি আছোঁ বৰ্তমান চ' এইটো হ'ল কাৰেংঘৰ শিৱসাগৰত আছে চ' চাহ কি ধুনীয়া বৰ্তমান আমি আহি পাই গ'লোঁ শিৱসাগৰ আৰু কাৰেংঘৰত আমি চামগৈ আৰু আমি আজি মই ল'ৰাকেইটাক অলপ কাৰেংঘৰ দেখাবৰ কাৰণে লৈ আহিছোঁ খুৱাবলৈ খুৱাব দেখাব দিছে দেখি পোৱা নাই ধুনীয়াকৈ এডিট কৰি দিবা আৰু আমি কাৰেংঘৰ কৰি আছোঁ আহিছোঁ কিন্তু সেনেকৈ ধুনীয়াকৈ কেমেৰা চেমেৰা কৰি অহা নাই চ' আজি ওচৰতে কাম আছিলে চ' সেইকাৰণে আহি গ'লোঁ এইটোৱে হ'ল কাৰেংঘৰ আমাৰ শিৱসাগৰ একেবাৰে ৰজাই বনোৱা আগৰদিনীয়া ঘৰ ভিতৰতো হয় কাৰেংঘৰ এইবিলাক পূৰা আন্ধাৰ চ' আমি ওপৰলৈ যাম এতিয়া এইবোৰ আগৰ দিনত ৰজাই বনোৱা ঘৰ চাওক না কেনেকুৱা লাগে কোনফালে সোমাম কোনফালে ওলাম কনফিউজ কৰিবৰ কাৰণে বনাইছে ৰজাই আমি ওপৰলৈ যাবৰ কাৰণে সেইবিলাক বিচাৰি গৈছোঁ ৰজাকেইখন আৰু খুবেই পিছল হয় আমাৰ দাদাটি ক'ত হোৱালে খুবেই সুন্দৰ এখন পৰিৱেশ চ' এয়াই কাৰেংঘৰ এইফালে পূৰা একবাৰ ওপৰৰ পৰা আহোঁগৈ তাৰপৰা যাওঁগৈ আৰু পইচা দিছোঁ যেতিয়া যাওঁ ইমান তলত যাব লাগিব আৰু ৰজাই কেনে বনাইছিলে মানে কনফিউজ কৰি দিবৰ কাৰণে বনাই সেইটোৱে আমি চাই মেলি এতিয়া আহি গৈছোঁ আৰু খুবেই সুন্দৰ মানে পূৰা একদম মানে গ্ৰীণ হৈছে তো সেইকাৰণে চাই ভাল লাগিছে খুবেই আৰু পূৰা চিনেমেটিক ফটো মাৰি ল'লোঁ এতিয়া যাব লাগে চ' এতিয়া গৈ থাকোঁ আৰু খুবেই সুন্দৰ লাগিলে আৰু বহুত সুন্দৰকৈ এইবিলাক থৈছে চ' এইটো ৰংঘৰ ইয়াত সোমাইছেনে পিছতে যাম নহয় বুলি এটা গোলাঘৰ বুলি আছে এটা আৰু মই এইটো আগতে নাই হোৱা যেন আহিছোঁ চ' আমি আজি তলাতল ঘৰ আহিছোঁ এতিয়া বৰ্তমান আগতে মই ইয়াত নাই অহা তুমি আগতে আহিছা নেকি
আহিছে হ'ব অসমীয়াতে কোৱা ইয়া ইয়া ছালমান খানৰ যে এটা আছে যে ইয়া ইয়া কয় ইউ সেনেকৈ কৈছে ইয়া 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 খুবেই সুন্দৰ দিন চ' আমি ধুনীয়াকৈ টিকেট চিকেট কাটি সোমাই গ'লোঁ আৰু এটা গল্ডেন টাইম এটা মানে ছানছেট ভিউ হৈছে আৰু টাইমত চাবৰ কাৰণে খুবেই ভাল হয় আৰু মই দেখিছোঁ বহুত বাহিৰৰ পৰা মানুহবিলাক আহিছে আপোনাৰ ডেইলি পাৰ্টি কৰি সেনেকৈ ধৰণৰ বাহিৰৰ মানুহবিলাক দেখিছোঁ আৰু মই প্ৰথমবাৰৰ বাবে আহিছোঁতো ভাল লাগিছে খুবেই জাষ্ট লগ ড্ৰোনখন ল'ব পৰা বহুত বঢ়িয়া হ'ল কিন্তু গুৱাহাটীৰ পৰা পাৰ্মিশ্যন ল'ব গ'লে আমুক তামুক দেই বাদ দিয়া আৰু পুৰণা বস্তু চ' আমি তললৈ যাম বুলি চ' লেটছ গ' মই আগতে আহি নাই পোৱা দেই এইটো প্ৰথম আহিছে পুৰা আছে পুৰা চিনেমেটিক ফেভাৰ দিছে ফটো পুৰা দিছে মিষ্টাৰ কেনেকৈ হ'ল সেইটো মই বঢ়িয়া আৰু চ' এতিয়া ছানছেট হৈছেতো খুবেই ভাল লাগিছে বস্তুটো এয়া পুৰা একদম তলেদি চালোঁগৈ এইটো মই ফাৰ্ষ্ট চাইছোঁ লাইফত মানে প্ৰথম আহিছোঁ চাইছোঁ ধুনীয়া লাগিলে আৰু খুবেই ভাল হয় আহিব পাৰিব এইফালে বৰটোপ এইবিলাক পৰি আছে চাব এইবিলাক মানে আগতে ইউজ কৰা হয় চ' লেটছ গ' আহি চালোঁ ধুনীয়াকৈ আমি যাওঁগৈ সুন্দৰ এটা বস্তু দেখিলোঁ ভাল লাগিলে খুবেই একদম পুৰা খানা কৰিছে সেই তলাতল ঘৰ চাই চিকেন বিকি আছে ওলাইছিলোঁ মই ৰংঘৰ চ' সেইকাৰণে আজি এইটো চোৱা নহ'বগৈ আৰু এইটো খুবেই ধুনীয়াও দেখিবলৈ আপোনালোকে আহিব পাৰে চাবহি আৰু ইয়াতো ভিৰ পূৰা লাগি আছে চাব এইবিলাক আৰু এই চাকিত ধুনীয়া ভিউজ লাগিছে একদম বাহিৰৰ নিচিনা লাগিছে ফিল্ডটো আৰু চাকি ধুনীয়া লাগে সেইটো আছে এইডোখৰ ৰাতি অৱস্থা স্কাই কালাৰ এভৰিথিং ইজ ভাল মানে মোৰ ফটোটো ভাল লাগিছে এইফালে বেডমিণ্টন তেনেকুৱা হেল্প কৰিছে এইটো আই লাভ হাই লিখা এটা আছে ইয়াত পালে ধুনীয়া আমি দিনটো পূৰা ঘূৰি ফুৰি শিৱসাগৰ আজি চাই আৰু এতিয়া ৰাতি ইয়াত আহিছোঁ বৰ্ডিং ফিল্ড তাকে এটা যি প্ৰগ্ৰেম আছে ভাল লাগিছে বৰ ধুনীয়া কেমেৰা লৈ আহিছোঁ এইবিলাক পাপা ৰাম ৰাম যি কি নহয় ভাল লাগিছে প্ৰগ্ৰেমটোত আহি ইমান মানুহ আপোনালোকে দেখিলেই ৰাইজে সঁহাৰি জনাইছে ভিডিঅ' বনাবলৈ আহিছে আপোনালোকৰ সঁহাৰি জনাওক প্ৰগ্ৰেমটো ঘৰতে বহি চাইছে গতিকে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব দেই হয় আপোনালোকৰ পৰা চাই শিকিছে আৰু থেংক ইউ আৰু পূৰ্বাঞ্চল ইউটিউব চেনেল চাব থেংক ইউ কমেণ্ট কৰি থাকক হয় নেকি নাই চেনেল চিনাকি লাগে সেইটোকে ঠিক আছে একে পাৰ্টনাৰ নি অঁ বঢ়িয়া আমি মৰণ পাইছোঁ একেবাৰে মই ন ঠিক আছে ভাল লাগিছে ভাল লাগিছে शो अब तक स्टार्ट नहीं हुआ है तो पता नहीं चल रहा है कुछ भी আমাৰ চেনেল हाय You are the Do first, subscribe. second time आई से तुम्हें मुँह लाइफ मुँह है यार शो के बाद सब्सक्राइब आपको सब करो। पहचाने का आप क्या फील करेंगे तो पहले ये बताइए हम लोग
হ'ব আজি কেনেকুৱা লাগিছে ভাল লাগিছে খুব ভাল লাগিছে আপোনাৰ সেইবিলাক শুনি থাকক ভাল লাগে খুবেই ভাল লাগে থেংক ইউ আপোনাৰ বহুত ধুনীয়া থেংক ইউ ছ' মাছ থেংক ইউ চ' আমাৰ গেংটো এইটোৱে সেইফালে আছে আমি গোটেইখিনি আহিছোঁ আজি কি আজি চেল্ফি ল'লে শেষ কৰিছে গোটেইকেইটাই হয় নাই এই হেণ্ডচাম লোৱা মানে মোক কৈ লোৱা ইয়াক কেইবাটা চেল্ফি ল'লে আজি তোমাক তোমাক কিমান ল'লে हाय गाइस कुछ बोलो तो हमारा चैनल में भी चैनल में कुछ आज हम शो देखने आए हैं ধুনীয়া লাগিছে আজি বহুত ধুনীয়া লাগিছে তোমাক আজি কেলে ना मेन इंटेंशन तो सानिध्या ब्रो शो बाकी आज हाय ना। লাগিছে ভাল লাগিছে আজি অঁ ভাল লাগিছে আজি আজি বহুত দিনত আকৌ আজি লগ পালোঁ লগ পালোঁ আকৌ আৰু ব্লগ চগবিলাক দেখি থাকোঁ বহুত ফটোবিলাক অঁ আৰু আজি তাকে ইয়াত অনুষ্ঠান আছে সাংস্কৃতিক সন্ধিয়াত কনকলতা বঁটা অনুষ্ঠানত অঁ মানুহ যথেষ্টখিনি হৈছে তাকে হ'ব আহিছা থেংক ইউ ছ' মাছ ঠিক আছে দিয়া তেওঁলোকে আজি ইয়াত আহিছিলোঁ ধুনীয়াকৈ ফটো চটো এতিয়া হেৰি চেৰি বনাই এতিয়া আমি ঘৰত গৈ থাকোঁ আৰু বাই বাই টাটা চি